নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞান হপুৰা আজি মই পুনৰবাৰ আসাম হিষ্ট্ৰীৰ কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সম্ৰাট জাহাংগীৰৰ প্ৰিয় চৰ্চা কি আছিল ইয়াৰ উত্তৰটো হৈছে কাব্য ৰচনা আৰু চিত্ৰকা আছিল সম্ৰাট জাহাংগীৰৰ প্ৰিয় চৰ্চা নেক্সট প্ৰশ্নটো হ'ল কোনাক মন্দিৰ কোনে সজাইছিল উত্তৰ হ'ব উৰিষ্যাৰ সম্ৰাট নৃসিংহদেৱে কোনাক মন্দিৰ সজাইছিল নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট কোন ইয়াৰ উত্তৰ হ'ব মহামতি আকবৰ হৈছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট নেক্সট প্ৰশ্নটো হৈছে সম্ৰাট অশোকৰ ধৰ্মগুৰু কোন আছিল ইয়াৰ উত্তৰটো হ'ব সন্যাসী উপগুপ্ত আছিল সম্ৰাট অশোকৰ ধৰ্মগুৰু নেক্সট প্ৰশ্নটো হৈছে কুতুব মিনাৰ কোনে সজাইছিল উত্তৰ হ'ব ঢাক সুলতান কুতুবুদ্দিনে কুতুব মিনাৰ সজাইছিল নেক্সট প্ৰশ্নটো হ'ল কোন মুছলমান সম্ৰাটে হিন্দু আৰু মুছলমানৰ মাজত ঐক্য স্থাপন কৰিছিল উত্তৰ হৈছে সম্ৰাট আকবৰে হিন্দু আৰু মুছলমানৰ মাজত ঐক্য স্থাপন কৰিছিল নেক্সট প্ৰশ্নটো হৈছে কোন কোন সম্ৰাটে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব বিশিম্বাৰ অশোক আৰু হৰ্ষবৰ্ধনে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ আদি কবিগৰাকীৰ নাম কি উত্তৰ হ'ব বাল্মীকি হৈছে ভাৰতৰ আদি কবি নেক্সট প্ৰশ্নটো হৈছে তামৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল উত্তৰ হৈছে মহম্মদ বিন তুগলকে তামৰ মুদ্ৰা প্ৰচলন কৰিছিল তাৰপিছৰ প্ৰশ্নটো হৈছে শিৱাজীৰ গুৰুৰ নাম কি আছিল উত্তৰ হৈছে ৰামদাস স্বামী আছিল শিৱাজীৰ গুৰুৰ নাম তাৰপিছৰ প্ৰশ্নটো হৈছে ৰাণা প্ৰতাপৰ ঘোঁৰাটোৰ নাম কি আছিল উত্তৰ হৈছে ৰাণা প্ৰতাপৰ ঘোঁৰাটোৰ নাম আছিল চৈতক নেক্সট প্ৰশ্নটো হ'ল অজন্তা গুহা কোনে আৱিষ্কাৰ কৰিছিল উত্তৰ হৈছে ফাৰ্গুছন চাহাবে অজন্তা গুহা আৱিষ্কাৰ কৰে নেক্সট প্ৰশ্নটো হৈছে নালন্দা বিশ্ববিদ্যালয়ে কেতিয়া প্ৰসিদ্ধি লাভ কৰে উত্তৰ হৈছে হৰ্ষবৰ্ধনৰ দিনত নালন্দা বিশ্ববিদ্যালয়ে প্ৰসিদ্ধি লাভ কৰে তাৰপিছৰ প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল উত্তৰ হৈছে শিলভদ্ৰ আছিল হৰ্ষবৰ্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ নেক্সট প্ৰশ্নটো হ'ল কোন ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহে উত্তৰ হৈছে ৰজা হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ তথা বিশ্বৰ শ্ৰেষ্ঠ সমাধিটোৰ নাম কি আৰু এইটো কোনে তৈয়াৰ কৰিছিল ইয়াৰ উত্তৰ হ'ব ভাৰতৰ অৰ্থাৎ বিশ্বৰ শ্ৰেষ্ঠ সমাধিটোৰ নাম হৈছে আগ্ৰাৰ তাজমহল এইটো শ্বাহজাহানে নিৰ্মাণ কৰাইছিল নেক্সট প্ৰশ্নটো হৈছে সোমনাথ মন্দিৰ কোনে লুণ্ঠন কৰিছিল উত্তৰ হ'ব গজনীৰ চুলতান মাহমুদে সোমনাথ মন্দিৰ লুণ্ঠন কৰিছিল আজিৰ লাষ্ট প্ৰশ্নটো হৈছে পোনপ্ৰথমে ভাৰতলৈ অহা ইংৰাজজন কোন আছিল উত্তৰ হৈছে ছাৰ টমাছ ৰো হ'ল পোনপ্ৰথমে ভাৰতলৈ অহা ইংৰাজ ধন্যবাদ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে